বন্ধুসকল আজি উপস্থিত আছোঁ মই চেপনত উপস্থিত আছোঁ আৰু চেপনত অহা উদ্দেশ্য এটাই আপোনাৰ ফুৰালুং সংঘ মানে টাই আহোমৰ ফুৰালুং সংঘৰ সভাপতি যিজন আছিলে তেওঁলোকৰ ঘৰলৈ আহিছোঁ। আপোনালোকক সোমাই গৈছোঁ, তেওঁৰ দেখাইছোঁ তেওঁ কি কি কাম কৰিছিলে ফুৰালুং সংঘৰ সভাপতি হৈ। আপোনালোকক দেখাই আছোঁ চব গোটেই ফুল দৃশ্যটো। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব। ব'লক সোমাই আহিছোঁ, এতিয়া তেখেতৰ ঘৰলৈ সোমাই আহি আছোঁ। বিশ্ব চাংবুন ফুকনদা এওঁৱে ফুৰালুং সংঘৰ সভাপতি আছিলে হয়নে। আৰু তেওঁৰ ফটোৰ আপোনাৰ এইবিলাক সজাই থোৱা হৈছে, আহোমৰ ড্ৰেছত পূৰা আছে। এইবিলাক সম্বন্ধ পত্ৰ তেওঁক জনোৱা হৈছিলে হয়নে। আৰু আপোনাৰ তেখেতক ইয়াত ধুনীয়াকৈ বিশ্ব চাংবুন ফুকন 1900 সংখ্যক জন্মৰ বাৰ্ষিকী হয়। আৰু এখেতৰ বয়স কিমান বছৰ হৈছে? 97। আপোনালোকে যিজন এতিয়া ফুৰালুং সংঘৰ সভাপতিক দেখি আছে বিশ্ব চাংবুন ফুকন দাক, আৰু তেখেতৰ বয়স 97 আৰু এওঁ হৈছে তেখেতৰ ৱাইফ। আপুনি কিবা এটা ক'ব নি বাৰু? মই কি ক'ব তেখেতৰ ওপৰত এনে তেখেতে কেনেকুৱা ধৰণৰ কাম কৰিছিলে? তেওঁতো চবে তেতিয়া ফুৰালুং সংঘৰ আছিলে আৰু কি বুলি কয় হেৰি হওক তাত পণ্ডিত পৰিষদৰ আছিলে আৰু হেৰি কিবা কিবি আছিলে, চবতে মানে তেওঁ প্ৰেচিডেণ্ট হৈ আছিলে। তাৰ আগতে তেওঁ চাইকেল মাৰিয়ে গোটেই অসম ঘূৰি ফুৰিছিলে। এখেতে চাইকেল লৈ কি গোটেই অসম ভ্ৰমণ কৰিছিলে? অসম মানে অসম নহয়, আপাৰ আছাম মানে চাইকেল লৈ ভ্ৰমণ কৰিছিলে ন? আপুনি চাইকেল লৈ গোটেই মই ফুৰালুং সংঘৰ সভাপতি থাকোঁতে অকল চাইকেলে গৈ লখিমপুৰ গোটেইবোৰ মই ঘূৰি ফুৰিছিলোঁ। গোটেইখন চাইকেল লৈ ঘূৰিছিলে? কি আছো আপুনি কিমান, আপোনাৰ তেতিয়া বয়স কিমান হৈ আছিলে চাইকেল লৈ ঘূৰোঁতে? বয়স তেতিয়া 90 মান আছিলে নেকি? নহয় 90 আপোনাৰ প্ৰায় মানে চাগে 60-70 বছৰমান হৈ আছিলে? 70 বছৰ পাছত মানে 80 বছৰলৈকে চাইকেল চলাই গোটেই আপাৰ আছাম ঘূৰিছিলে? এক্সিডেণ্ট হৈ পৰিলে, তেওঁ বহুত দিন পৰি থাকিলে, বিচনা ল'লে। বিচনা লোৱাৰ পাছত লাহে লাহে ভাল হ'ল যেতিয়া আকৌ চাইকেল চলালে। আকৌ এখন গাড়ীয়ে খুন্দা মাৰি দিলে, হাতত এনেকৈ খুন্দা মাৰি দিলে। আপোনাৰ কি মানে চাইকেল চলোৱাটো বহুত ইচ্ছা আছিলে নি? চাইকেলটো মই সৰুৰ পৰাই চলাওঁ। স্কুলত থাকোঁতেও, স্কুল পঢ়োঁতেও মই চাইকেলেৰে আহোঁ। স্কুলত চাইকেল পঢ়িছিলোঁ। চাইকেল মোৰ সৰুৰ পৰাই চাইকেল সদায় চলোৱা। এতিয়া চাইকেল চলাবলৈ আপোনাৰ মন যায় নে কেতিয়াবা? এতিয়া চাইকেলটো নোৱাৰোঁ নহয়, ঘৰে উঠিব নোৱাৰোঁ কাৰণে। এতিয়া তেওঁ বুলি আপোনাৰ মন যায় নে সেইটো সুধিছোঁ? যিটো চলাবতো নোৱাৰে কিন্তু মনটোতো যায়েই। আপুনি যে ফুৰালুং সংঘৰ সভাপতি আছিলে, আপুনি কিমান চনত এৰি দিলে পদটো? এতিয়া মনত নাই নহয়, পাহৰিলে ন? মানে আপুনি যে দায়িত্বৰ ভাৰটো আপোনাৰ ওচৰত আছিলে ফুৰালুং সংঘৰ সভাপতি, আপুনি তেতিয়া এনেই কাম কি কৰিছিলে? আপোনাৰ কাম মানে আমাৰ সংগঠনটো সংগঠন কৰা, বিশেষকৈ এতিয়া টাই পৰম্পৰা মানে এইবিলাক সংগঠনটো নাই কাৰণে সংগঠনটো আমি মানে জোৰদাৰ দি পেলাই সংগঠনটো। আৰু আপোনাৰ আৰু এটা কথা শুনিছোঁ, আপুনি নিজে বোলে কিতাপ লিখিছিলে হয় জানো? কিতাপ লিখিছোঁ। আপুনি কি ওপৰত কিতাপ লিখিছিলে? আপুনি ভাষাটোৰ ওপৰত, মানে টাই আহোমৰ ভাষাটোৰ ওপৰত? পূজা পাতল তেনেকুৱা ধৰি লওক, মেডাম মেফি, চকলং বিবাহ, তেনেকুৱা সেইবিলাক। তেওঁ বিয়াবিলাকে কৈছে কিজন 200 ওপৰত। আৰু আপুনি কিতাপবিলাক যে লিখিছিলে, আপুনি এতিয়া কিমানখন কিতাপ লিখিছিলে? 18খন নে 1800? সৰু মানে 18খন কিতাপ লিখিছিলে ন? আপুনি নিজে ভাবি লিখিছিলে নে কোনোবাই লিখি দিয়া? নিজে ভাবি লিখি দিছিলে? আপুনি যে কিতাপ যে লিখিছিলে, কিমান বয়স হৈ আছিলে আপোনাৰ তেতিয়া? এতিয়া পাহৰিছোঁ নহয় মই, মানে তেওঁ মানুহটো আইতা ভাগৰ মৰম দেখিছে, দেউতাৰ চকু পানী ওলাইছে, চকু পানীও মুচি দিছে আইতাই। ইমান মৰম এতিয়াও 97 বয়স হৈ থাকোঁতো। বিশ্বৰ চাংবুন ফুকনদাৰ লৈ ভিডিঅ'টোক ষ্টাৰ্ট কৰা কাৰণ এটাই, মূল উদ্দেশ্য এটাই, তেখেতৰ বয়স এতিয়া 97
আপোনালোকক কৈয়ে গ'লোঁ বয়স কিমান হৈছে আৰু তেখেতৰ ৱাইফ হৈছে কিনাৰত বহি আছে আৰু 97 বয়সৰ তাৰ আগৰ 5 বছৰ 92 ইয়েৰ্ছত কেনেকুৱা এটা কাম কৰিব পাৰে সেইটো লৈ যে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু 92 বছৰত তেওঁ এখন কিতাপ লাষ্ট কিতাপ এইখনেই লিখিছিলেগৈ তেওঁ কিতাপ অলৰেডি 18খন লিখিছিলে মই কৈয়ে গ'লোঁ কিন্তু 92 বছৰৰ বয়সতো যে কিতাপ লিখিবলৈ তেওঁ এৰি দিয়া নাছিলে আৰু কিতাপখন নাম আছিলে মেমান কমুল লিকচন খমতাই আহোমসকলৰ টাইভাষা শিকাত 7 পুথি এখনৰ নাম আৰু তেওঁ লিখিছিলে 2018 চনত বিশ্ব চাংবুন ফুকন খাওঁতেকে দেখিছেনে চেপনত ঘৰ তেওঁ মানে এইখন কিতাপেই লাষ্ট লিখিছিলেগৈ 2018 চনত আৰু তেখেতৰ বয়স তেতিয়া 92 বছৰ হৈ আছিলে আৰু আপোনালোকক কোৱা কাৰণ এটাই ভিডিঅ'টো বনোৱা কাৰণ এটাই যে 92 বছৰত যে তেখেতে বিচনাত শুই নাথাকি বা এনেই মনটো নেমাৰি তেওঁ যে 92 বছৰত এখন কিতাপো লিখিব পাৰিছে সেইটোৱে মোৰ ফালৰ পৰা বহুত আপোনালৈ ধন্যবাদ জনাইছিলোঁ আপুনি যে 92 বছৰতো যে কিতাপ লিখিবলৈ আপুনি এৰি দিয়া নাছিলে আৰু আপোনাক আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব নমস্কাৰ এটা দি দিয়ক নমস্কাৰ